Karno, pininilam thandang villager soti mungpi, pinibertang tonpen arjuik tha. USUKA pen DC lapen DAO phan pinpur lokapa jirpon Karbi Anglong arlo phan 90% avrat ke saikatiki pen sikereng sita arbika vedet pen azok pining aningkan ke longkreng nang man desi saikatiki avrat atom ta saitiki longwang vedelo lasi saikatiki longwang vedet avrat atom phan compensation pipanangji lapen agriculture department pen ke dengpon scam do anta saiki claim ke dampon paminangji lapen sokatiki longwang vedet saikatiki avrat atom phan alternate crop oversight piponang jipo kemang padosi USUKA tiripia mai pen Karbi Anglong district commissioner mate chairperson district disaster management authority apan panong konsi pinpur aloh ADC David Kumar Bora ACS arideng pajirponlo arbika vedet pen saikatiki long ledet avrat aphan akinang sot asona mungkera pipajirpon bomlo kirap kelong lelang saikatiki avrat do an aphan district administration pen kerap jirpon labje phan sai dengpon pubusi ADC David Kumar Bora ACS pen lamchak chipipon lason thak si USUKA tiripia mai pen district agriculture officer bidu rai jung aphanta bangso puthak pinpur aloh pajirpon Karbi Anglong district ke long ning kantrok sikep sose pleng det ta saikatiki avrat atom aphan misen awar sai long ledet ke manghume me alam bino agriculture department aro kretrok wing do mate aro kretrok do laro kretrok ke do ke do pake joy sonsi mandelo lasi BJP ke chari pon ke asia tum saikatiki avrat atom aphan prabjin pen ke rapajir ponang popusi USUKA tiripia mai phu bibison teron pen kongchun bang jintu hazurika atom pangdak pon dongka mukam ben romin teron আমি কাৰ্বি আংলঙৰ কৃষি সমস্যা লৈ আমি জিলা উপায়ুক্ত বাইদেউ আৰু আমাৰ কাৰ্বি আংলঙৰ এগ্ৰিকালচাৰ অফিচাৰ DO ডাঙৰীয়াক আজি দুখন পৃথক স্মাৰকপত্ৰ প্ৰদান কৰা যায় আমি লক্ষ্য কৰিব পাইছোঁ যে কাৰ্বি আংলঙৰ কৃষি প্ৰধান এখন ঠাই ইয়াত 90% কৃষি হিচাপে মানুহ জীৱিকা হিচাপে তেওঁলোকৰ আমি লক্ষ্য কৰিব পাইছোঁ দেখিবলৈ কিন্তু কথাটো হ'ল এই বছৰ যোনটো খৰাং অৱস্থাত যোনটো মানুহৰ ৰাইজৰ যেনে ধৰণৰ খেতি পথাৰ কৰিব লাগিছিল তেওঁলোকৰ এতিয়াও বহুত কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত খেতি এতিয়ালৈকে হৈ উঠা নাই সেয়েহে আমি ক'ব বিচাৰিছোঁ যে তেওঁলোকক যোনসকল কৃষক ৰাইজে যাতে তেওঁলোকক যোনবিলাক খেতি কৰিব পৰা তেওঁলোকক সঠিক চৰকাৰী যোনবিলাক খাই সুবিধা আছে যোনবিলাক আঁচনি আছে তেওঁলোকক যাতে সুবিধা যাতে তেওঁলোকক কৰি দিয়ে এই দাবী আমি উত্থাপন কৰিছোঁ আৰু ক'ব বিচাৰোঁ যে প্ৰথম কথাটো হ'ল আৰু এটা ক'ব বিচাৰোঁ যে কাৰ্বি আংলঙৰ এটা ডাঙৰ এটা বিভাগ এগ্ৰিকালচাৰ যোনটো ডিপাৰ্টমেণ্ট যোনটো বিভাগ আছে তেওঁলোকৰ 16টা বিভাগ আছে এই বিভাগবোৰ যেনে ধৰণত আমি সুবিধাখিনি দেখিব লাগিছিল তেনেকুৱা ধৰণৰ সুবিধা নেদেখাৰ কাৰণে আজি এই দুৰৱস্থা ধৰণত আমি লক্ষ্য কৰিব পাইছোঁ আমি চলিত বৰ্ষত আমি লক্ষ্য কৰিব পাইছোঁ যে তেওঁলোকে যোনবিলাক চলাৰ প্ৰজেক্টটো বৰিং তেওঁলোকে ব্যৱস্থা কৰিছে আজি বৰিং কৰিছে কিন্তু তেওঁলোকৰ ঠাইত যেনে ধৰণৰ প্ৰজেক্টটো যেনে ধৰণৰ ব্যৱহাৰ কৰিছে যোনটো মটৰ ব্যৱস্থা চলাৰ ব্যৱস্থা কৰিছে এই প্ৰজেক্টটো তেওঁলোকে কিন্তু এতিয়ালৈকে 100% হৈ উঠা নাই সেইকাৰণে আজি এই দুৰৱস্থা বিভিন্ন ধৰণৰ বৈজ্ঞানিক কমিটিয়ে চিন্তা নকৰাৰ কাৰণে আজি এই দুৰৱস্থা ধৰণত হৈছে এই আমি লক্ষ্য কৰিছোঁ যে অট'নমাছ কাউন্সিল গঠন হোৱা আজি 70 বছৰ অপূৰ্ণ গ'ল কিন্তু এতিয়ালৈকে যেনে ধৰণত আমাৰ কৃষক ৰাইজে যেনেকুৱা ধৰণত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ সুবিধা পাব লাগিছিল এই সুবিধাৰ পৰা বঞ্চিত হৈ থকা আমি লক্ষ্য কৰিছোঁ হঠাৎ তেওঁলোকে কেলেংকাৰী কৰা আমি লক্ষ্য কৰিব পাইছোঁ যেনে ধৰণৰ প্ৰজেক্টখিনি হ'ব লাগিছিল এই 16টা বিভাগৰ পৰা তেনেকুৱা ধৰণত আমি লক্ষ্য কৰিব পৰা নাই সেইকাৰণে আমি দাবী জনাব বিচাৰিছোঁ যেনে ধৰণত যাতে সঠিক কৃষক ৰাইজে যাতে তেওঁলোকে সুবিধাখিনি পায় অনাগত দিনত যাতে যোনবিলাক তেওঁলোকৰ যোনটো শস্য যোনবিলাক খেতি নাই হোৱা যোনবিলাক নেক্সট যোনটো খেতি কৰিব পাৰে এই যাতে ব্যৱস্থা যাতে কৰি দিয়ে সেইখিনি ক্ষেত্ৰত যাতে বিভাগীয় কৰ্তৃপক্ষলৈ বা অট'নমাছ কাউন্সিল কৰ্তৃপক্ষলৈ যাতে এইটো গুৰুত্ব দিয়ে নহ'লে অনাগত দিনত যোনটো কৃষক ৰাইজৰ যোনটো মন তেওঁলোকৰ ভাঙি যাব আৰু যিহেতু আমাৰ জীৱিকা হিচাপে 90% কৃষক হিচাপে ইয়াত যোনটো জীৱিকা হিচাপে ৰখি আছে তেওঁলোকৰ দুৰৱস্থা হ'ব বুলি আমি সংবাদ মাধ্যমত জনাব বিচাৰিছোঁ আৰু অতি সোনকালে এইটো ওপৰত গুৰুত্ব সহকাৰে ল'ব লাগে বুলি আমি সংবাদ মাধ্যমত এই বিজেপি চৰকাৰখনক আমি দাবী জনাব বিচাৰিছোঁ জিলা কৃষি প্ৰধান জিলা 90% মানুহসকলে তেখেতসকলে কৃষি কৰ্মযোগেদি তেখেতসকলে ঘৰখন চলে কিন্তু অতি দুৰ্ভাগ্যজনক কথা সম্প্ৰীতি সময় বা চলিত বৰ্ষত তেখেতসকলে বৰষুণৰ অভাৱৰ কাৰণে কৃষকসকলে খেতি কৰ্মৰ পৰা তেখেতে বঞ্চিত হ'বলগীয়া আছে খৰাং পীড়িত কৃষকসকলক কাৰ্বি আংলং অট'নমাছ কাউন্সিল বা ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজাৰৰ তৰফৰ পৰা তেখেতসকলে ক্ষতিপূৰণ দিব লাগে আৰু কৃষি বিভাগৰ যিটো আঁচনি সঠিকভাৱে ৰূপায়ণ কৰিব লাগে আৰু যিবিলাক কৃষকে যিবিলাক খৰাং পীড়িত বা তেখেতসকলে কৃষি কৰ্মৰ পৰা বঞ্চিত হোৱা তেখেতসকলক বিকল্প খেতি বা বিকল্প যিটো শস্য প্ৰদান কৰিব লাগে সেইটো চিন্তা দাবী লৈ পেলাই আজি আমি ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি যিটো চেয়াৰপাৰ্চন বা জিলা আয়ুক্ত তথা ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু তেখেতসকল প্ৰতিশ্ৰুতি দিছে যে এই যিটো ব্যৱস্থাসমূহ বা এইটো দাবীসমূহ অতিশীঘ্ৰে পৰ্যায়ক্ৰমে ব্যৱস্থা লোৱা বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে